নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰমেন ব্লগ XYZ-লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি খানা এটা হ'ব যাই আছে। খানাটো হ'ব পিকুহঁতৰ ঘৰত। এই ৰ পঢ়া হ'ল, পৰীক্ষা চেছ। আৰু ইফালে চাওকচোন, এই দুটা ইয়াতে এটা ঘুমাই আছে ধুনীয়া কৰি। ঐ ইয়াৰ মুখত কিবা হৈছে ন, ভাল পাইছে অলপ। কুকুৰকেইটাৰ কিমানমান বয়স হ'ল আপোনালোক? হ'ল তোমাৰ 6 মাহ মান হ'ল। 6 মাহ মান হ'ল ন? বড্ড ভাল লাগে নহয় নায়ান কুকুৰ দুটা যদি ঘৰত থাকে। আগতে আৰু এটা আছিল কালু বোলা, কালু মাৰা যাতে কিমান বেয়া লাগিছিল একদম। হে খুন্দে মাৰছি, পুৰা কান্দি আছিলা ন? পুৰা যুঁজি আছে ইফালে বাপলৈ কুকুৰৰ লগত। কামুৰাই দিব একদম। ইয়াকো নকৰে ন? আজিৰ খানাটো হ'ব পাপলুহঁতৰ ঘৰত, অৰ্থাৎ পিকুহঁতৰ ঘৰত। আৰু ইফালে চৌকা টৌকা ধুনীয়া কৰি জ্বলি লোৱা গৈছে। ইফালে কেৰাহীটো বহি আছে ধুনীয়া কৰি। আৰু এই লৈছোঁ মই হাতত বাংনা। এই বাংনাখিনি ভাজি ল'ব লাগিব ধুনীয়া কৰি। বাংনাৰ পৰাই আৰম্ভণি। আৰু আজি খানাটোত ব্ৰইলাৰ আছে, লগতে ট্ৰেক্টৰ আছে আমাৰ। ইফালে এই হৈছে ট্ৰেক্টৰ গাহৰি, বাকী বাংনাটো ভাজি আছোঁ। আৰু ইফালে খুৰী ভিতৰত কি কিবা বনাইছে গম পোৱা নাই। এতিয়া এইখিনি মই বনাই লওঁ ধুনীয়া কৰি। গাহৰিখিনি সুন্দৰমতে একদম পূৰা বইল হৈ গৈছে, ধুনীয়াকৈ বইল হৈ গৈছে। আপোনালোকে চাব পাৰে। বাংনা ভাজি আছিলোঁ মই, বাংনা ভজা একদম কমপ্লিট। এইখিনি ধুনীয়া কৰি ভজা হৈ গৈছে। এইখিনি কাঢ়ি মেলি হৈ যাব। আমাৰ খুৰাই ধুনীয়া কৰি একদম পূৰা বনাই আছে ব্ৰইলাৰ। ইফালে খুৰাই বনাই আছে ব্ৰইলাৰ, বঢ়িয়াকৈ একদম উঠলি আছে পূৰা। এই হৈছে আমাৰ দোকানী খুৰা। ব্ৰইলাৰৰ গ্ৰেভি হ'ব, ব্ৰইলাৰৰ গ্ৰেভি হ'ব। আৰু বাংনা ভাজা একদম ধুনীয়া কৰি কমপ্লিট হৈ গ'ল। এতিয়া বনাব লৈছোঁ গাহৰিখিনি। গাহৰিখিনি ধুনীয়া কৰি একদম বইল কৰি থৈ দিয়া আছিল। এখনি গাহৰি ধুনীয়া কৰি একদম বইল চইল হৈ আছে। এতিয়া প্ৰথমতে ফুৰণখিনি দি দিম, অলপমান ফুৰণ দিছোঁ। এতিয়া দিম ইয়াতে শুকান জ্বালা আৰু তেজপাত। আৰু এতিয়া ধুনীয়া কৰি জ্বালা চালা দিয়া আছে। এতিয়া ইয়াতে বইল কৰি থৈ দিয়া গাহৰিখিনি দিম। আৰু আজি গাহৰিত তেল দিয়া গৈছে। মানে বাংনা ভাজিছিলোঁ, বাংনা ভাজোঁতে অলপমান তেল ৰৈ গৈছে, সেই তেলতে মাংসখিনি বনাই দিছোঁ। এনাই চাইডত কৰি। আৰু ইফালে যিহেতু গাহৰিখিনি ধুনীয়া কৰি বহাই দিলোঁৱেই মই, এতিয়া ইয়াতে পিঁয়াজ দিম। আজি আৰু ডাইৰেক্ট তেলতে পিঁয়াজটো দিয়া নাই, এতিয়া দি দিলোঁ। আজি খানা খোৱা লগকেইটা মই আপোনালোকক দেখাই দিওঁ। আৰু ইফালে আহিছে আমাৰ চাপৰি ভাই। কোন চাপৰি? মিছা কৈছোঁ তো, আপোনালোকে বহি আছে নাপাব। গাহৰি কিমান আনিছ? গাহৰি বেছি অনা নাই এতিয়া। এখানি গাহৰি আমি তিনিটা খাম। হ'ব দা। আৰু ইফালে দেখছি না বহুত দিনৰ মূৰত। হয় হয়। আৰু চলি দেখুৱা পাৰা নে হৈছে এতিয়া? দেখুৱাই পাৰা নহয় আৰু তোমাৰ আজি গাহৰিটো খাওঁ এনে ভিডিঅ' নবনাওঁতে বহুত খাইছোঁ আমি, কিন্তু আজি ভিডিঅ'ত ফাৰ্ষ্ট টাইম। দালাল নাম নকওঁ কি দালাল। এতিয়া ধুনীয়া কৰি ইফালে মই গাহৰিখিনি ভাজি আছোঁ। আৰু ভাজি থাকোঁতে এতিয়া আলুকেইটা দি দিওঁ ইয়াতে। আজি আলুটো অলপমান বেছিকৈ দিয়া গৈছে। মাৰে কি কৰি আলু খাই ভাল পায়, সেইকাৰণে আলু বেছি লাগিব বোলে তাক। খাৱাৰ নাম দিছে তোৰ ভাইৰে দিছ। ৰমেন দা খংকি দি আছে নহয় দিছে। মানে এনাৰ এটা আগতে কুকুৰ আছিল, কুকুৰটোৰ নাম আছিল কালু। আমাৰ লোকেল কুকুৰ আছিল। সেই লোকেল কুকুৰটোক গাড়ী খুন্দি মাৰি পেলাইছিল। সেই মাৰি পেলোৱাৰ পিছত এতিয়া ঘৰত আৰু অশান্তি আৰু বেয়া লাগে না মনটোত। ঘৰত থকা জীৱ এটা যেতিয়া অকস্মাত মৰি যাব, তাৰে পিছত এওঁ দেখা দিয়া নাই, এওঁ কান্দি ভাই পেলাইছিল কুকুৰটো মৰাওঁতে। বেয়া লাগে, যথেষ্টখিনি বেয়া লাগে ঘৰৰ পোহনীয়া বস্তু এটা মৰাৰ পিছত। তাৰে পিছত প্ৰথমতে অনা গ'ল এইটো এই পখৰাটো। তাৰে পিছত এটাই দি নহয় আৰু এটা অনা গ'ল এইটো। এইটো কিন্তু এটা বেলেগ কাৰণত অনা গৈছে, কাৰোবাক বাদ দি পেলাই আনিছি। কাৰোবাক বাদ দি পেলাই আনিছি। মনত দুখটো আঁতৰাব নৰি পেলাই মানে এটা কুকুৰ বাৰু আগৰ কুকুৰটো মৰাই আনিছে, এটা কাৰোবাৰ নামত আনিছে, কুকুৰ বহি দিছে স্মৃতি। ইফালে মাংসখিনি ধুনীয়া কৰি ভাজি আছোঁ। এতিয়া মই ইয়াতে অলপমান দিম নিমখ। ইফালে দি দিলোঁ নিমখ। ৰংগুৰা দেৰি নাই, ৰংগুৰা দিম এতিয়া।
নিমখখিনি দিয়া হ'ল এতিয়া দিম ইয়াতে ৰংগুদা দি দিলোঁ ৰংগুদা তাড়াতাড়ি করছো এখন এগুলো কত দিন মই কোনো মাংস সোৱাদ নোহোৱাৰ কাৰণেই নাই আগতেওতো বহুত দিন খাইছোঁ তুমি তাড়াতাড়ি বলছো আজি তাড়াতাড়ি মানে আজি যথেষ্টখিনি দেৰিও হৈছে গতিকে অলপমান তাড়াতাড়ি কৰিলেও কিন্তু মাংসত যিখিনি টাইম লাগে সেইখিনি টাইম মাংসখনক দিয়াই যাব মাংস ধুনীয়া কৰি ভাজি আছোঁ আৰু আজি মছলাটো অলপ বেলেগ পদ্ধতিত দিয়া গৈছে ইয়াতেই গোটেইখিনি দিছোঁ মছলা মানে বিশেষ নাই ইয়াতে জিৰা ধনিয়া অলপমান আছে আৰু আদা ৰহুন বটা আছে আগতে আদা ৰহুন বটা দিয়াটো আপোনালোকক দেখা নাই তাতে অলপমান মই দি থৈ দিছিলোঁ এতিয়া একেলগে দি দিছোঁ আজি ইয়াতে গোটেইখিনি গুলি লৈছোঁ একদম ধুনীয়া কৰি সেই দি দিলোঁ ইয়াতে গোন্ধে কিন্তু একদম পুৰা মলমলে আছে আজি আদা ৰহুন তাতেও দিয়া গৈছে আৰু ইয়াতেও দিয়া গৈছে অলপমান মাংসখিনি একদম পুৰা ধুনীয়া কৰি ভাজা গৈছে একদম পাৰফেক্ট কৰি আৰু আজি খানাত ঠাণ্ডা পানী দিয়া নাযায় আজি সিফালে ধুনীয়া কৰি গৰম পানী হৈ আছে এইটোত গৰম কৰি পেলাই থৈ দিয়া আছে লিটাৰৰ পৰা গৰম পানী দি দিয়া অলপমান গৰম পানী দিলে আঞ্জাৰ বান্ধটো একদম ধুনীয়া হয় ঠাণ্ডা পানী দিয়াৰ লগে লগে অলপমান হেব্ৰাহান হৈ যায় আৰু উঠ ল'ব লাগে বেছি কৰি আজি গৰম পানী হৈ আছে ধুনীয়া একদম বঢ়িয়া বঢ়িয়া তোমাক সংগী দি দিম মোৰ সংগী এই আমাৰটোতো একদম এই টিকলু আছে নামন আঞ্জাখন প্ৰায় হৈ যায় আৰু 5 মিনিটমান থাকিলে হৈ যাব ইফালে ধুনীয়া কৰি একদম গোটাম হৈছিয়েই এতিয়া আঞ্জাখন হৈ দিয়া নুমাই দিওঁ গাহৰি এনে গ্ৰেভি লাগে বেছি জোল নালাগে গাহৰি জোল খাই লাভ নাই গাহৰি বেছি গ্ৰেভি খাওক একদম পাৰিলে অকল গাহৰি ভাজি খাব লাগে বজাই একদম গাহৰি আঞ্জাখন আমাৰ একদম পুৰা সুন্দৰমতে হৈ গৈছে আপোনালোকে চাব পাৰে একদম ধুনীয়া একদম গ্ৰেভি হৈ গৈছে এতিয়া নামাই দিওঁ আৰু মই দাদী নামে দিওঁ আৰু গাহৰি দাদা খাব লাগে বঢ়িয়া একদম আৰু ইফালে আমাৰ খুড়াই পুৰা ভাত বাঢ়ি দি আছে ধুনীয়া কৰি খুড়া জাগে বাঢ়ি আছে আৰু একদম পুৰা আৰু কেৰা ইহঁতি মাংস উলিয়াই লৈ গৈছে ইয়াতে আৰু খুড়াই খাব লাগে খুড়াৰ প্ৰেছাৰ বহুত বেছি হাৰ্লি খাব পাৰি আৰু যিহেতু সদায় খোৱা নাযায় না আৰু ইফালে এইবাৰ আহি গৈছে আমাৰ ব্ৰইলাৰৰ আঞ্জা একদম ইফালে খাই আছে আমাৰ পিকু ব্ৰইলাৰৰ আঞ্জা কেনে হৈছে খুড়াই বনাইছে খোৱাৰ আমাৰ ডিষ্টাৰ্ব নহয় ইমানটা কেনে হৈছে ব্ৰইলাৰৰ আঞ্জা খুড়া গাহৰি খাইছ অঁ টেষ্টটো কৈ দিলি হ'ল কেনে আনিছোঁ মই বনাইছোঁ অলপ জ্বালা দিছোঁ আমাৰ এই জ্বালা খানে তেওঁ জ্বালা আৰু নিমখ বেছি খায় ন অকল আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সুন্দৰ এটা কমেণ্ট কৰি দিব লগতে চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ৰেচিপি বুলি ভিডিঅ'টো নহয় একচুৱেলি পিকুহঁতৰ ঘৰত খানা খাব মাতিছিলে গতিকে খানা খোৱাই ভিডিঅ' এটা দিলোঁ মই বোলো খানাটোও খাম একেলগে ভিডিঅ' এটাও বনাম ভিডিঅ'টো যদি কিবা ভিডিঅ'টো বনাত কিবা ভুল ভ্ৰান্তি হৈছিল আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব এতিয়া আজিৰ ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ জয় অসম জয় জুবিন দা